তুমি বাৰু জানানে কবি পবিপ্ৰিয়া নাথ, হেই তুমি বাৰু জানানে মোৰ মনৰ গভীৰতা? তুমি বাৰু বুজানে মোৰ মনৰ অস্থিৰতা? মায়া সনাদু চকুৰ অযুত আশাক লৈ আজি মই উন্মনা পৰিজনী। ভাৱনাৰ মিঠা অনুভূতিৰ সৈতে সেউজ সোণোৱালী সপোনবোৰক জনাইছো নিমন্ত্ৰণী। সজানিতে মনত দোলানি যায় এক নিৰ্মম বাস্তৱে। সেই দুৰ্দিনবোৰ যদি মোৰ জীৱনলৈ আকৌ ঘূৰি আহে, পূৰ্ণিমাৰ জন্তিক যদি অমাৱস্যাই আকৌ সাৱটি ধৰে, মইজনী আজি সুখী, কিন্তু ভয় লাগে সুখী বুলি কবলৈ। কি জানিবা দুখবোৰে আকৌ প্ৰত্যাহ্বান জনাই। কিমানখিনি মৰমত সুখী হ'ব পাৰে, কিমানখিনি মৰম অবিহনে দুখী হ'ব পাৰে, ময়োতো নাজানো, ময়ো দেখোন নুবুজো। মাথো চিকিমিকি বিজুলীৰ পোহৰত তোমাৰ মুখখনে দেখা পাওঁ উজ্জ্বল জ্যোতিষ্কৰ দৰে। তুমি হয়তো নাজানা, তুমি হয়তো নুবুজা, মাথো হৃদয়ংগম কৰা মোৰ হৃদয়ৰ পৰিধি ভাঙি মোৰ পৰা তোমালৈ নিগৰিত হ'ব পৰা নিস্বাৰ্থ সাঁচতীয়া মৰমবোৰৰ কথা। নিস্বাৰ্থ সাঁচতীয়া মৰমবোৰৰ কথা।